মৰ্নিং গাইজ, মই হিৰেণ্য বৰাই মোৰ অন্যটি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ। আজি ভিডিঅ'টোৰ জৰিয়তে আপোনাক সকলোকে লৈ যাম পথাৰৰ মাজলৈ। অৰ্থাৎ আপোনালোকে কোনোবাই হয়তো পথাৰলৈ গৈছেও, কোনোবাই যোৱাও নাই। তথাপিও আজি বলকচোন মোৰ ভিডিঅ'টোৰ জৰিয়তে পথাৰলৈ লৈ যাওঁ। মানে আজি আমাৰ পথাৰত প্ৰথম ভূঁই ৰুব, মানে গোজ ধৰিব। আজিৰ পৰা আমাৰ পথাৰত ৰোৱনীয়ে ভূঁই ৰোৱা আৰম্ভ কৰিব আৰু বলক লৈ যাওঁ আপোনাক সকলোকে আমাৰ পথাৰৰ মাজলৈ। বলক যাওঁ। মই আহি পথাৰৰে মাছক পালোহি। আমাৰ ৰোৱনী বাৰু ৰৈ আছে বোকা ৰুবৰ বাবে। বলকচোন যাওঁ। ৰোৱনী ভূঁই ৰোৱাৰ আগতে কেনেধৰণেনো ৰুৱে বা ভূঁই কেনেকৈ ৰুৱে বা ভূঁই ৰোৱাৰ আগত কি কৰে, বলক চাওঁ সকলোৱে। বলক যাওঁ। পথাৰৰ প্ৰথম দিনা আমাৰ অসমীয়া নিয়ম অনুসৰি সম্পূৰ্ণ আপোনাৰ গোজ ধৰিছে। ইয়াৰ পিছতেই তেওঁলোকে ভূঁই ৰুব আৰু গোজ ধৰা নিয়মখিনি চাওঁচোন আহক। খালি কঠিয়া কত ভিন্দা এয়া নগুজ জ্বলাই ল'ব নগুজ এয়া নগুজ তামোলে পানে মহালক্ষ্মীৰ মাৰ নামত এনেকৈ নহয়, হাতৰ মুঠিত গোটেইখিনি একেবাৰে নমুঠি কৰি ল। নগুজ কৰিবি থাকি গ'লে থাকি যাওক, আপত্তি নাই। খালি নগুজ কৰি কৰ। হাতত থাকি গ'লে একো নহয়, ৰুই যাবি আৰু ৰুই যাবি। তাৰপিছত তামোল দিবি আৰু নগজ দে, ফটাই ফটাই নিদিবি। তেল অকণ অকণ ঢালি দিবি। এতিয়া যিখিনি আছে ৰুই দে। এই ধান খেতিনো কৃষকসকলে কেনেকৈ কৰে তাৰ বিষয়েতো আমি সকলোৱে কিছু নহয় কিছু অৱগত। তথাপিও আজিৰ বৰ্তমান যুগত যি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ জৰিয়তে খেতি কৰা হয়, তাৰোপৰি আগৰ দিনৰ মানুহে কেনেকৈনো হালেৰে খেতি কৰিছিল বা কি ধৰণে কি পদ্ধতিৰে কৰিছিল তাৰ বিষয়ে আমি কিছু জানোকচোন। আমি ইয়াৰ বিষয়ে আমাৰ গাঁৱৰে মোৰ তথা সম্পৰ্কীয় বৰ্তাজনৰ পৰা কিছু ইয়াৰ বিষয়ে জানোকচোন। এই খেতিৰ বিষয়ে কেনেধৰণে কি কৰে আহক জানো। হওকচোন এখেতৰ পৰা আমাৰ খেতিটো কেনেদৰে কৰে, আমি যাৰ দ্বাৰা আমি আজি ভাত খাওঁ বা অন্যান্য ক্ষেত্ৰত আমাৰ অসমখন আগবঢ়া, তাৰ সম্বল হিচাপে আমাৰ আছে অসমৰ খেতিৰ বিষয়ে তেখেতৰ পৰা জানো হওকচোন। আমি খেতিৰ বিষয়ে এতিয়া মই হালৰ কিছুমান ক'ব খুজিছোঁ। যেনে ধৰি লওক মাঘৰ 1 তাৰিখে আমি হাল উলিয়াওঁ। গৰুৰ হালৰ কথা কৈছোঁ আৰু মাঘৰ 1 তাৰিখে হাল উলিয়াওঁ। তাতে যেনিবা কিছুমান মাটি ফালি কৰি থৈ জেঠৰ প্ৰায় 15-20 তাৰিখৰ ভিতৰত আমি কঠীয়াটো পেলাই দিওঁ। আৰু কঠীয়া পেলাৰ পিছত তাৰমানে আহাৰৰ পহিলা 10-12 দিন সাত ভঙাৰ পাছতে আমি তাৰমানে লগাব পৰা উপযুক্ত আমাৰ কঠীয়াটো হৈ যায়। সেয়েহে আমি মানে 7ৰ পৰা আমি আৰম্ভ কৰোঁ। আমাৰ 7 ভাঙাৰ পিছত আমি মানে ভূঁই ৰুব পাৰোঁ আৰু ভূঁই ৰুব পাৰোঁ। কিন্তু ভূঁই ৰোৱাৰ আগতে ধৰক আমাৰ খেতি মাটিখিনি কেনেধৰণে ভূঁই ৰুবৰ বাবে উপযোগী কৰিব লাগে। আমি ধৰি লওক এতিয়া গৰুৰে হাল মাৰিলোঁ। হাল মাৰি 4-5 শিৰলৈকে আমি বাওঁ। 5 শিৰৰ পাছত আমি সাৰ ৰোৱাৰ আগে আগে মানে সাৰটো দি প্ৰথম হেৰিটো হৈছে আপোনাৰ নিয়মটো আমি 4 শিৰত লগাবও পাৰোঁ। ধৰি লওক 1 শিৰ বাই পেলাই আমি আলি কাটি কৰি ধুনীয়াকৈ ৰেডি কৰি লওঁ। তাৰপিছত মৈয়াই কৰি আলিটো লেপিবৰ কাৰণে সুবিধা হয়। সেয়েহে আলি লেপাৰ পিছত 3 শিৰত আমি লুটিয়াওঁ, 4 শিৰত আমি লগাই যাওঁ। 4 শিৰত মৈ মৰাৰ পিছত আমি মানে ভূঁই ৰুবৰ বাবে উঠে। সেয়েহে সেই পদ্ধতিৰে আমি এতিয়া বৰ্তমান চলি আছোঁ বা কৰিয়ে আছোঁ। তেনেকৈ ইমানেই আৰু ইমানে ন। তাৰমানে খেতি ধৰি লওক আমাৰ ইমান সহজ পদ্ধতিও নহয়। আমাৰ কঠীয়া চঠীয়া তুলিব লাগে আমাৰ কামখিনি আৰু বিশেষ কৰি
এই ৰ'দে বৰষুণে মানে কিছুমান আমাৰ পৰিশ্ৰমটো বেছি হয় আৰু আমাৰ 5 শিৰা হাল বাব লগা হয় ন 4 শিৰ 5 শিৰ 4 শিৰ কিছুমানে 5 শিৰ বাই কিছুমানে 4 শিৰ বালে আমাৰ উপযোগী হৈ তোলে মানে বন জংঘল বেছি থাকে সেইসকলৰ 5 শিৰ বাব লাগে এনে 4 শিৰত আমাৰ মাটি এতিয়া ভেৰ পথাৰৰ মাটি বুলি ক'লে আমাৰ এনেই মাটি মানে সুন্দৰ এই দেখিছেই গোটেই বোকা মাটি গতিকে 4 শিৰতে আমি লগাই গৈ আছোঁ 4 শিৰতে ন তে গম পালে আমি ভুই কেনেধৰণে ৰুওঁ বা খেতি পথাৰখন কেনেকৈ আমি সাজু কৰি তোলোঁ নেলাগে যাব ভুই ৰুবলে নেলাগে যাব পথাৰলে নেলাগে যাব ভুই ৰুবলে নেলাগে যাব পথাৰলে চোকাৰতে ফুৰিব আপোনালোকে দেখা পালে আমাৰ খেতি পথাৰখন বা খেতি কেনেকৈ কৰে তাৰ বিষয়ে কিছু সামান্য আভাস পালে সেয়ে মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাবচোন আৰু লগতে খেতি পথাৰলৈ আহি যিসকলে খুবেই ভাল পায় বা খেতি পথাৰত আহি খেতিৰ বোকা মাটিত খেলি খুব ভাল লাগে বা ময়ো ভাল পাওঁ বা আপোনালোকে যোনে ভাল পায় এই কমেণ্টৰ জৰিয়তে জনাবচোন তেতিয়াহ'লে আজিলৈ লৈছোঁ বিদায় আৰু আগলৈ লগ পাই থাকিম বুলি আশা ৰাখিলোঁ বাই চাঙৈ মই ঘূৰি চাঙৈ মৰম দিলে লবিনে না